বড়ো ভাষা শিকিবলৈ ইচ্ছুক সকললৈ আহি গ'ল ভাল খবৰ। এটকা নিদিয়াকৈ আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ শিকিব পাৰিব বড়ো ভাষা। প্ৰতিগৰাকী লোকেই ল'ব পাৰিব এই শিক্ষা। কেৱল বড়োই নহয়, অন্য জাতি জনগোষ্ঠীৰ আগ্ৰহী যিকোনো লোকেও শিকিব পাৰিব বড়ো ভাষা। ইতিমধ্যে ৰাজ্যৰ কেইবাটাও ঠাইত মুকলি কৰা হৈছে এই কেন্দ্ৰ। বড়ো কছাৰী কল্যাণ সাহিত্য সাহিত্য পৰিষদৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা সংযুক্ত বড়ো গণ মঞ্চৰ সহযোগত দেওবাৰে আনুষ্ঠানিকভাৱে কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰ হাজংবাৰীত উদ্বোধন কৰা হয় বড়ো ভাষা শিক্ষা কেন্দ্ৰ। BKWSৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে ফিতা কাটি মুকলি কৰে এই কেন্দ্ৰ। ইফালে কাৰ্যসূচীত BKWSৰ মুখ্য কাৰ্যবাহী সদস্যৰ OSDৰ লগতে উপস্থিত থাকে কামৰূপ মহানগৰ জিলা UBPৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ। আমাৰ বড়ো ভাষা লেংগুৱেজ মানে লাৰ্ণিং চেণ্টাৰৰ যি উদ্দেশ্য যি লক্ষ্য সেইটো হ'ল আমাৰ বহুতো বড়ো গাঁও অঞ্চলত আমাৰ বড়ো ভাষা মানে ক'ব নোৱাৰে, তেখেতলোকে কিন্তু শিকিবলৈ ইচ্ছুক, শিকিবলৈ আগ্ৰহ, তেখেতসকলে বুজিবলৈ বড়ো ভাষাত চেষ্টা কৰি আহিছে। তেখেতসকলে ইচ্ছাটো দেখি, তেখেতসকলে আগ্ৰহটো দেখি আমি এই কাৰ্যসূচী হাতত লৈছোঁ। আহি থকা দিনবোৰত বড়ো ভাষা কলা সংস্কৃতি ধৰ্ম ঠিকেই আছে, কিন্তু বড়ো ভাষা কোৱাৰ চৰ্চাহে অলপ অভাৱ। এই চৰ্চাটো নিশ্চয় আৰম্ভ হ'ব, ইমানেই। ধন্যবাদ।